নমস্কাৰ, মই ধৰিত্ৰীয়ে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি একচুৱেলি ঘৰত পূজা এভাগ পতা হৈছে, সেইকাৰণে মানে ৰাতিপুৱা ৰেডি হৈ গৈছোঁ আৰু আলহীও আহিব, সেইকাৰণে আহক ভিডিঅ'টো আপোনালোকক দেখাম। আমি ৰাতিপুৱাৰ পৰা বহুত কাম কৰি আছোঁ, এতিয়ালৈ মানে হৈ আছে ঘৰ চৰ। এতিয়া পূজাৰী আহি গৈছে। এইজনী সন্ধ্যা, আমাৰ ঘৰৰ কাম কৰা ছোৱালী। পূজাৰী আহি গৈছে, আহক থাকক ইছৰাম, ইমান বৰষুণ পৰিছে চাচোন আজি। পূজাৰীটো কাপোৰ চাপোৰ চব ভিজিলে আৰু কি হ'ব। আৰু চাইকেলটো ইয়াতে থৈ দিবা কাষত। আপোনাৰ কাপোৰ ভিজিলে দেখোন, আপুনি এক্সট্ৰাকৈ কাপোৰ এযোৰ আনিব লাগিছিলে। হা চব সম্পূৰ্ণ আমি চফা তফা কৰিছোঁ। এইবিলাক হৈছে পূজা সামগ্ৰী, ফল মূল ইত্যাদি সকলো আছে। মই এতিয়া বৰ্তমান পায়স বনাই আছোঁ, ক্ষীৰ বনাইছোঁ। গাখীৰ দিছোঁ মই, তাৰ বাবে লৈছোঁ আমি কাজু বাদাম আৰু নাৰিকল, খিচমিচ। তাৰপিছত এইটো হৈছে জহা চাউল, এইটো তেজপাত আৰু ইলাইচি। এইজনী মোৰ ছোৱালীজনী ৰেডি হৈ গৈছে। টাটা বলো টাটা বলো। नारायणं कृतिहारि विगणमय कपूरशङ्खचक्रगदाबद्ध नारायणाय श्रीविष्णुवे नमः। ॐ नमो नमामि। ॐ सहस्रदासवित्रिमण्डलमध्यवर्ति नारायण। ॐ सहस्रदासवित्रिमण्डलमध्यवर्ति नारायण। বাদামখিনি দি দিম, চাউল বাদাম। কোনে ব্ৰাহ্মণটো কেনেকৈ পূজা কৰিব সেইটো কাৰণে গৈছোঁ মই। আমি নিজে মাথাটো টুকি লওক, বুঝি লওক। ঠিক আছে, দি দে আৰু ভালকৈ বনা। এতিয়া আমি ঘি দি দিছোঁ, চাউলতে ঘি দি দিছোঁ। এতিয়া আমি চাউলখিনি এড কৰিছোঁ। আমি বাদামখিনি নাৰিকলখিনি দি দিছোঁ, বাদাম আৰু নাৰিকল দি দিছোঁ, এড কৰিছোঁ। এতিয়া আমি খিচমিচ দি দিছোঁ, ইলাইচি দিছোঁ। আমাৰ পায়স ৰেডি হৈ গৈছে। এই খিচুড়ি হয়,
চলো ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব আলহী আহিল কিন্তু দেখাব পৰা নহ'ল আলহীয়ে বেয়া পাব বুলি ভিডিঅ' নকৰিলোঁ এতিয়া মানে গ'ল আলহী এতিয়া অলপ বহি লৈছোঁ বহুত ভৰি বিষাইছে এতিয়াতো ৰাখিছোঁ বাই বাই